Hey guys, welcome back to my channel. আজি মই ক'ত আছো চাই লওক ক'ত আছো মানে এনেকা গেহৰা জেগাত আছো একদম জেগাটো চাওক কেনেকুৱা বিউটিফুল জেগা আৰু মই ক'ত আহি আছো সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই আছো আপোনালোকে ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো কোনো স্কিপ নকৰিব আৰু পুৰা ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে গাইছ মই পুৰা ধামাকা এটা ৰাইড হ'ব গৈ আছে আজি আহি আছো বৰ্তমান মই ঘোঁৰা বিচাৰি এডাল লগত চাই লওক পুৰা ঘোঁৰা ধৰিবলৈ আহি আছো এতিয়া বৰ্তমান এইফালে ঘোঁৰা বিচাৰি আহি আছো পাৰিবি না ঘোঁৰা ধৰিবলৈ এই ঘোঁৰা ধৰাটো ইমান সম্ভৱ নহয় ন ঘোঁৰাটো ধৰিব লাগিব অলপ কষ্ট কৰিব লাগিব এডাল দেখাই দে এইডাল এয়া লৈ আহিছো পুৰা আৰু গাইজ ঘোঁৰা বিচাৰি পুৰা ভাগৰি গৈছোঁ মানে এতিয়ালৈকে ঘোঁৰা বিচাৰিয়েই পোৱা নাই ক'ত পাম কি কথা ৰে আমনি লাগি গৈছে মানে ঘোঁৰা বিচাৰি মাটি ফালি চিলি শেষ মানে পানীটো শুকাই গৈছে গতিকে মাটিটো ফাটি গৈছে ইফালে এইবোৰ মানুহৰ খোজ ক'ত আহিছোঁ ৰে বাবা পথাৰৰ মাজত পাই গ'লোঁ এটি খুব ধুনীয়া ৰাস্তা চাওক এই ৰাস্তাৰে আমি আহি আছোঁ এতিয়া মানে এইফালে গ'লে ঘোঁৰা পাম নে নাপাম নাজানো চবফালে ঘূৰি আছোঁ এতিয়ালৈকে পোৱা নাই ঘোঁৰা আৰে ঘোঁৰা বাবা ক'ত গ'লি দেই তই এইফালে পূৰা বাইদেউ কেইজনীমানক লগ পাই গ'লোঁ পূৰা মাছ মাৰি মেলি বহি আছে নেকি ইয়াত পূৰা মাছ কিমান পালে জিৰণি লৈছে মাছ পালে নে নাপালে কিমান পালে দেখাওকচোন অহ ইউটিউবত দেখাবৰ বাবে মাছ দেখাওক অ' মাই গড মাছ চাওক না পুৰা গৰৈ মাছ কি পালে এইফালে আছে এইখিনি অহ পুৰা জিন্দা মাছ চাই লওক পুৰা জিন্দা ক'ত পালে মাছ এইবিলাক পুখুৰীত পালে বাপৰে ভাল লাগিছে এইফালেতো বঢ়িয়া জেগাত বহি আছে দেই আপোনালোকে মাছৰ লগতে মানুহকেইজনীও ধুনীয়াকৈ বহি আছে বঢ়িয়া থেংক ইউ দেই আহিছোঁ ভাল লাগিছে আপোনালোকক এইফালে চাওক পুৰা নদীৰ কাষে আহি আছোঁ এইফালেতো আছে ডবল মুহা গছৰ মুহা সেইফালে এটা মহ পুৰা ঘাঁহ খাই আছে পুৰা বৰি আছে চৰি আছে অহ কেতিয়াকে পামগে মোৰ ৰণৰ ঘোঁৰা কেতিয়াকৈ পামগে মোৰ ৰণৰ ঘোঁৰা মোৰ গানখিনি পুৰা মহটো এইফালে চাই লওক অহ মাই গড উৰি বাবা তোক বিচাৰি অহা নাই ঘোঁৰা বিচাৰি আহিছোঁ তোৰ বন্ধু ৰখ সেই বন্ধু ৰখ এইফালে চাই লওক পুৰা মহটোৱে মোৰ গান শুনি চাইছে এইফালে চাওক পুৰা সৰিয়হ খেতিকে চাওক কি আল্টিমেট জেগা ৰে বাবা এইফালে আহি আছে প্ৰশান্ত ভাই হাই কৈ দিয়া ঘোঁৰা বিচাৰি কেনেকুৱা লাগিছে কৈ দিয়া একদম পুৰা ভাগৰি গৈছোঁ মানে সৰিয়হৰ দাঁতিৰে আহি এইফালে এইটো পাই গ'লোহি এটা ধুনীয়াৰ টঙি এই টঙিটোত এতিয়া আমি সোমাই চাম অ' মাই গড জেগাডোখৰ সঁচাকৈ বহুত ভাল লাগিছে দেই এইফালে প্ৰশান্ত ভাই আগতীয়াকৈ আহি শুই ল'লেহি পুৰা ভাগৰ লাগিছে চাগে কি ভাগৰ লাগিছে নেকি পুৰা মজা লাগিছে মানে এইটো মানে এনেকুৱা এটা ফিল পাইছোঁ মানে নহয় টঙিটোত মই মানে লাইফত মানে নাপামে চাগে এনেকুৱা এটা মজা ফিল পাইছোঁ মানে ফিল পাইছে পুৰা বঢ়িয়া ফিল পাইছে এইফালে আছে এইটো পুৰা উধান মানে এইটো নাম কি আছিলে চৌকা আছে পুৰা ভাত পানী খাব পাৰে এইফালে আছে কেৰাহী আৰু এতিয়া আমি টঙিটোক বাই বাই দিছোঁ এতিয়া আমি
ঘোঁৰা বিচাৰি যাওঁ ঘোঁৰা পাওঁ নে নাপাওঁ নাজানো টঙি বাই বাই আকৌ আহিম চি ইউ টঙি এইফালে পৰা পূৰা মানুহ দুজনীয়ে পূৰা বৰি আছে খৰি আনি আছে খৰি আনিলে নেকি খৰি আনিলে নেকি ক'ৰ পৰা আনিছেগৈ পুৰণা চাপৰি আহি আকৌ এটা পাই গ'লোহি টঙি মানে এখন চুমনি চাগে এইফালেও পূৰা খৰি দমাই থৈ দিছে ৰাতি থাকে নেকি ৰাতি থাকে নাথাকে অঁ ঘৰ কি আলতীয়া গাঁৱত ঘোঁৰা বিচাৰিছোঁ ঘোঁৰা ক'ত পাম ঘোঁৰাটো চালা গুজি আহিলে ক'ত পাম আমাৰ ঘোঁৰা ক'ত পাম বা ঘোঁৰা ক'ত তাত ঘোঁৰা পাম ন সেইফালে যোৱা নাই এইফালে আহি আছোঁহে আমি পোৱা নাই এতিয়ালৈকে থেংক ইউ আহিছোঁ দেই এইফালে বাবু ভাই আহি গ'ল ৰে আহি যা বাবু ভাই আহি গ'ল কেনেকুৱা লাগিলে আহি এতিয়া ঘোঁৰা ধৰিব লাগিব গম পাওঁ নাই ব'ল এইফালে পূৰা ল'ৰা দুটাই ঘোঁৰা দুটা লৈ আহিছে সেইটো মোৰ হয়নে নহয় চাই লওঁ মোৰ হয়নে নহয় চাই ল'ম যদি নহয় সেইফালে আছে পূৰা গেং এটা সেই গেংটোত পাই আকৌ বিচাৰি যাব লাগিব ঘোঁৰা আৰু এইফালে পাই গ'লোঁ ভাইটি দুটামানক সিহঁতি পূৰা ঘোঁৰা লৈ ৰৈ আছে হেই ঘোঁৰা ক'ত আছে মোক ঘোঁৰা এটা বিচাৰি পোৱা নাই ক'ত গ'ল জানো এইটো কাৰ ঘোঁৰাটো নেকি হে আৰু এতিয়া চাওক এই ভিউটো চাওক ঘোঁৰাটো নাপালে উপায় নাই এতিয়া লাষ্টত গৰু মহবিলাক চাই মেলিয়ে ঘৰলৈ যাবগৈ লাগিব গাইছ পূৰা মহৰ গঁৰালক লগ পাই গ'লোঁ ইয়াত কিমান মহ আছে এনেই কিমান মহ আছে ইয়াত সেইফালে সিহঁতি দুটা ৰৈ আছে ঘৰত যাবলৈ এতিয়া ৰেডি যিহেতু সময় হৈ আহিলে দেখিছে পূৰা এইফালে চব চাওক বেলি কেনেকৈ ৰহিয়াই গুচি গ'ল এতিয়া আমিও যাব লাগিব ঘৰলৈ এতিয়া সেই দুটা মোৰ প্ৰশান্ত বা মোৰ লগত আহিছিলে হেমন্ত আহিছে পিছত শেহতীয়াকৈ হাই গৈ দিয়া ঘোঁৰা ধৰিবলৈ আহিলোঁ গোটেই তিনিটা কিন্তু শেষত ঘোঁৰা নাপালোঁ লোকৰ ঘোঁৰাতে উঠি মেলি অলপ মনোৰঞ্জন ল'লোঁ আকৌ নেক্সট আমি কেতিয়া পাওঁ বিচাৰি আহিম নিজৰ ঘোঁৰাটো বিচাৰিব লাগিবই যেতিয়াই নহওক বিচাৰি তাক উলিয়ামেই বাকী কেনেকুৱা লাগিলে আহি একদম বঢ়িয়া বঢ়িয়া জেগাটো কেনেকুৱা লাগিছে আল্টিমেট এইফালে বৰুৱা কেনেকুৱা লাগিলে বৰুৱা পুৰা মজা লাগিলে এতিয়া আমি যাব লাগিব ঘৰত ইমান সময় বিচাৰি পূৰা গোটেই পথাৰ চাৰ্লাট কৰি দিলোঁ মানে ঘোঁৰা বিচাৰি নাপালোঁ এতিয়া শেষত আমি যাবগৈ লাগিব ঘৰলৈ মানে প্ৰায় 4-5 কিলোমিটাৰমান বেছি হ'ব চাগে 7-8 কিলোমিটাৰমান বাট হ'ব আমি পূৰা পথাৰত ঘূৰি দেখিছে গাইজ কিমান কষ্ট হৈছে বিচাৰি নাপালোঁ আৰু অৱশেষত এতিয়া আমি যাবলৈ ওলালোঁ ঘৰত গতিকে গাইজ ভিডিঅ'টো ইমানে আছিলে আপোনালোকে চাই কেনেকুৱা পালোঁ নাজানো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব লগতে কমেণ্ট কৰিব এতিয়াও যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ